Namaskar. My name is Kaira Barman. Papa's name? My father name is Nirmal Barman. My mother name is Maina Boro. Your name? Mary Yes. তুমি কোন ক্লাসে পড়ো? Class 1. কোড। Inages Senior Secondary School, Khorabari. তুমি নাচাটো ক'ত শিকিছিলা? মই ঘৰতে শিকিছো বিকে ছাৰৰ লগত। ছাৰৰ লগত ঘৰতে শিকিছা? অ'। তুমি নাচি ভাল পোৱা? অ', মই ভাল পাওঁ। কি নাচা? এতিয়া নাচো, বড়ো নাচো, হিন্দীও নাচো, বিহু নাচো? আছামিছো নাচো। সকলোবোৰে নাচি ভাল পোৱা ন? এতিয়া তুমি মুম্বাইলৈ চিলেকশ্যন হ'লা, ক'ত হৈছিল? মানে তোমাক চিলেকশ্যন কৰিবৰ কাৰণে ক'ত হৈছিল? জ্যোতি চিত্ৰবন। গুৱাহাটী? অ', গুৱাহাটী। এতিয়া তুমি মুম্বাইলৈ যাবা? মুম্বাইলৈ যাম। এতিয়া মুম্বাইলৈ যোৱাৰ সৌভাগ্য ঘটিল তোমাৰ, কেনে লাগিছে মনত? ভালে লাগিছে মোৰ। লাগিছে? ৰাইজে মোক আশীৰ্বাদ দিয়ক, মই জয় হৈছো। বৰ্মন তেওঁ আজি মানে মুম্বাইলৈ যোৱাৰ এটা সুবিধাটো পালে, কি ক'ব, কি অনুভৱ হৈছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কি ছোৱালীজনী আজি বহুত কষ্ট কৰি পেলাই বহুত মানে কষ্টৰ ফলত আগবাঢ়িছে আৰু। ইয়াৰ নৃত্যটো ক'ত শিকিছিল? তাই ঘৰতে শিকি আছে এতিয়া। হয়, বিকে দৈমাৰী ছাৰৰ লগত শিকি আছে। যিহেতু মুম্বাইলৈ যাব, ইয়াৰ কাৰণে ক'ত মানে চিলেকশ্যন হৈছিল? এইটো গুৱাহাটী জ্যোতি চিত্ৰবনত। হয়, তাতে হৈছিলে। হয়। কি আহ্বান জনাব ৰাইজলৈ? যাতে চবেও ছাপোৰ্ট কৰে ছোৱালীজনী আগবাঢ়ি যোৱাৰ কাৰণে। হয়, সেইটোৱে আৰু চবেই আশীৰ্বাদ দিব যাতে ছোৱালীজনী আগবাঢ়ি যায়। ভিত্তিত হৈছিলে, তাৰ পৰা আকৌ এতিয়া মুম্বাইলৈ যোৱাৰ মানে এটা সুবিধাটো পালে, তাৰ কাৰণে কৃতিত্ব কাক দিব? দিব লাগিব বিকি দৈমাৰী ছাৰক দিব লাগিব। তেওঁ বহুত কষ্ট কৰিছে, তাৰ কাৰণে বহুতখিনি আগবঢ়াই নিছে। আজি তেওঁৰ কাৰণে ইমানখিনি আগবাঢ়িব পাৰিছে। বিকি ছাৰকে মানে থেংক ইউ দিব লাগিব। মনত যিহেতু আপুনি ককাক হ'ল, এতিয়া ককাক হিচাপে যিহেতু সুদূৰ মুম্বাইলৈ যাব, কি ক'ব, কি কেনেকে অনুভৱ কৰিব? ভালে পাইছোঁ। আমাৰ নাতিয়া যদি সেনেকুৱা হেৰিত এই গান বাজনাত যদি উত্তীৰ্ণ হয় ৰাইজৰ আশীৰ্বাদত, ভালে পাইছোঁ। আৰু শিক্ষকজনে শিকাইছে যেতিয়া তেওঁকো আশীৰ্বাদ কৰি আছোঁ। আৰু আমাৰ নাতিজনীও যেনিবা ৰাইজে আশীৰ্বাদ কৰক, এতিয়া মই কামনা কৰি আছোঁ যেনিবা উত্তীৰ্ণ হৈ আহক। কি ক'ব, যিহেতু আপোনাৰ অধীনতেই প্ৰশিক্ষণ লৈছিল কাইৰা বৰ্মন, আজি মুম্বাইলৈ যোৱাৰ এটা সুবিধাটো পালে, কি ক'ব? হয়, খুব আনন্দ আৰু খুব কষ্টৰ মাজেৰে আমি এইখিনি আগবাঢ়িছোঁ। বহুত সুখ দুখৰ মাজৰ লগত মানে আমি আগবাঢ়ি আহি আছোঁ। মানে এনেকুৱা ভেজাল ক'বলৈ ভাষাই নাই, কাৰণ তেনেকুৱা স্কুলতো ক্লাছ কৰিব নাপালোঁ। এতিয়া তেনেকুৱা বহুত সুখ দুখৰ মাজতে আমি ঘৰতে শিকাই কেনে লৈ গৈছিলোঁ কাইৰাক। আমি সেই হিচাপে সফলো হ'লোঁ আৰু আগলৈও আমি আগবঢ়াই লৈ যাম। আমাৰ আহি থকা যিটো মুম্বাই যে ষ্টেট লেভেল ডান্স কম্পিটিশ্যন হ'ব গৈ আছে, সেইটো আমি নিশ্চয় আমি সফল হ'ব বুলি আশা কৰিছোঁ। আৰু ঠিক তেনেকৈ ময়ো আগবঢ়াই লৈ যাম। আৰু কাইৰা বৰ্মন মাত্ৰ নহয়, আমি সকলো আমাৰ এই খৈৰাবাৰী অঞ্চল বা ভেৰগাঁও অঞ্চল সকলো আমাৰ জনগোষ্ঠীৰ মানুহকে মই আগবঢ়াই নিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। সেইকাৰণে মই এই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহি কিনে এই আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত মই বৰ্তমান এই শিক্ষা অনুষ্ঠানটো মই আগবাঢ়ি আছোঁ। যিটো ডান্সৰ শিক্ষা, এইটো মই এতিয়া সেইখিনিও জনাব বিচাৰিম। আৰু অতি সোনকালে মই ভেৰগাঁৱত এটা স্কুল স্থাপন কৰিব গৈ আছোঁ। সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই বৰ্মন জনগোষ্ঠীৰ পৰা মই এটা ভাল হোৱাটো বিচাৰোঁ, কাৰণ এটা বহুত দিনৰ আগতে গৈছিলোঁ, মই মিডিয়াৰ যোগেদি জনাইছিলোঁ 3 মাহ 4 মাহৰ মাজতে মই মুম্বাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাম বুলি আগতেও কথা দিছিলোঁ এই খৈৰাবাৰী অঞ্চলত। সেইকাৰণে এই কামটো মই চলাই আগবঢ়াই নি আছোঁ আৰু আগলৈ আগবাঢ়াই থাকিম। আৰু সকলোকে মই এইটোৱে জনাব বিচাৰোঁ, সকলোৱে যাতে আমাৰ এই শিঙিমাৰী নহয়, সকলো অঞ্চলৰ ৰাইজক যাতে এই কালচাৰ যোগেদিও ঘৰখন চলি খাব পাৰে বুলি মই জনাইছোঁ। আৰু এই কালচাৰেদি বহুত অভিজ্ঞতা ল'ব পাৰে।
আৰু বহুত নিজৰ দেহাৰ কাৰণে বহুত স্বাস্থ্যৰ কাৰণে ভাল সেইকাৰণে সকলোৱে ডান্স হওক যিকোনো ছিংগিং হওক বা স্পৰ্টছতে হওক সকলোকে ভাগ ল'বৰ কাৰণে জনোৱা হ'ল মই শিক্ষক হিচাপে এইখিনি জনালোঁ আৰু এইখিনি জনাব পাৰি কিনে খুব সুখী হ'ল আৰু সকলোকে থেংক ইউ জনাই মই এইখিনি ৰাখিলোঁ থেংক ইউ